Hello everyone. আজি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। মোৰ চেক-ইনৰ প্ৰচিডিউৰখিনি হৈ গ'ল। এতিয়া ৰুমত যোৱাৰ আগতে মই আপোনালোকক গোটেই তলৰ লবি পাৰ্টটো ধুনীয়াকৈ দেখাব খুজিছোঁ। চাওক লাইটিংখিনি কালাৰ মেচিং ইমান ধুনীয়া লাগিছে ন। এইবিলাক যে ফ্লাৱাৰ দেখিছে নহয়, ফ্লাৱাৰবিলাক যিমান দেখিছে সেইবিলাক চব ৰিয়েল ফ্লাৱাৰ হয়, মানে সঁচা সঁচি ফুল গোটেইখিনি। চাওক কিমান যে ধুনীয়া লাগিছে। এয়া ভালকৈ দেখাইছোঁ চাওকচোন। এইফালে ডাইনিং আছে, এইফালে যেতিয়া যাম ডাইনিঙলৈ তেতিয়া আপোনালোকক ভালকৈ দেখাম। তো এয়া চাওক, ৱাও, এয়া ফুল চব ৰিয়েল হয়, বহুত ধুনীয়া লাগিছে ন লাইটিং। ৱাও, ব'লক এতিয়া ৰুমলৈ যাওঁ। ধুনীয়া হোটেলখন চাওক, লিফ্ট মানে লিফ্টত হেণ্ড চেনিটাইজাৰ, টিচু পেপাৰ, ফুল গোটেইখিনি থোৱা আছে, মানে গোটেই গ্লাছৰ, ভাল লাগিছে। ইয়াৰ ৰুমলৈ আহি আছোঁ। ৱাও, ফাইনেলি মোৰ ৰুম পালোহি। অ'কে, তো ৱাও বহুত ধুনীয়া লাগিছে ন। মই ফাৰ্ষ্ট টাইম আপোনালোকক দেখাই লৈছোঁ হা মোৰ ৰুমটো। ৱাও, আৰু কিং চাইজ বেড থাকিলে বেছি ভাল লাগে। ভালকৈ দেখাইছোঁ ৰুমটো চাওক, টেবুল আৰু লেম্প ধুনীয়া লাগিছে, আৰু কাপকেইটা ধুনীয়া। আৰু এইটো চাওক কি বস্তু, কেটেলটো আনকি মোৰ ভাল লাগিছে, ষ্টাইলিছ হয়। এইখন চাওক, ইয়াৰ পৰা আমি কি দেখি পাম বাৰু। মজা লাগিছে। এখন মানে গুৰগাঁও, গোটেই এই গুৰগাঁওখন মোৰ ৰুমৰ পৰাই দেখা পাম। ভাল লাগে। বাথৰুমটো চাই লওঁ। গ্লাছৰ মানে শ্বাৱাৰ পাৰ্টটো মানে গ্লাছৰ হৈ আছে। ভাল লাগিছে। বহুত ধুনীয়াকৈ থৈছে। চব ধুনীয়াকৈ আছে, বহুত ভাল লাগিছে মানে। মাছখন এতিয়া খুলিব পাৰোঁ আৰু ন। ভাল লাগিছে। অ'কে, তাৰপিছতে মোৰ ৰুমটো লাইট জ্বলোৱাৰ পিছত কেনেকুৱা হৈ গ'ল, ধুনীয়া। মোৰ ৰুম নম্বৰ হৈছে 907, তো 9th ফ্ল'ৰত আছোঁ। তাৰপিছতে আজি আজি একো নাই, মই ফ্ৰী আছোঁ। এতিয়া মই অলপ ফ্ৰেছ হওঁ, ফ্ৰেছ হৈ কিবা এটা খাওঁ। ভোক ইমান লগা নাই, তথাপিও কিবা এটা খাওঁ। ঠিক আছে, এয়া মোৰ ৰুমটো। আৰু মোৰ লগতে আপোনালোকো জেগাবিলাক আৰু কি কৰোঁ চাই থাকক, ঠিক আছে। এয়া চাওক, একেখন হোটেলতে কনফাৰেঞ্চ হলত এইকেইদিন মানে মিটিং হ'ব। এয়া অলপ দেখাই দিছোঁ তাৰে, ধুনীয়া হয় কনফাৰেঞ্চ হলটো। এয়া আমাৰ লাঞ্চ টাইম হৈছে, ইয়াত গোটেই লাঞ্চ এৰেঞ্জ কৰা হৈছে। তো অলপ দেখাই দিছোঁ। এয়া চব ওলাই আহিছে আৰু লাঞ্চ কৰিবলৈ।